নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱজ্যোতি হালৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ alljobasam.com ৱেবছাইটটোৰ মাধ্যমেৰে আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল যে ধুবুৰী মেডিকেল কলেজৰ আপোনাৰ লেবৰেটৰী টেকনিচিয়ান আৰু ডিইও পোষ্ট ওলাইছে ডিইও মানে হ'ল আপোনাৰ ডাটা এন্ট্ৰি অপাৰেটৰ পদ ওলাইছে আৰু যিসকল বন্ধুই ধুবুৰী মেডিকেল কলেজত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে উক্ত ভিডিঅ'টো ভালদৰে চাই যেন ধুবুৰী মেডিকেল কলেজৰ আপোনাৰ লেবৰেটৰী টেকনিচিয়ান আৰু ডাটা এন্ট্ৰি পদ ওলাইছে মুঠ পদ হলো আপোনাৰ দুটা আৰু এই ৰিক্ৰুটমেন্টটো আপোনাৰ ওয়াকিং ইন্টাৰভিউ বেছিকৈ হ'ব আৰু ইয়াৰ ইন্টাৰভিউ ডেট হল 27 নৱেম্বৰ 2024 তাৰিখে উক্ত ৰিক্ৰুটমেন্টটোৰ আপোনাৰ লেবৰেটৰী টেকনিচিয়ানৰ পদ আছে আপোনাৰ এটা এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান হ'ব লাগিব লগতে এক্সপেৰিয়েন্স থাকিব লাগিব আৰু কম্পিউটাৰৰ নলেজ থাকিব লাগিব লেবৰেটৰী টেকনিচিয়ানৰ দৰমহা হ'ব আপোনাৰ 30,000 টকা প্ৰতি মাহে এতিয়া হিল ডাটা এন্ট্ৰি অপাৰেটৰ পদ ডাটা এন্ট্ৰি অপাৰেটৰ পদৰ আপোনাৰ মুঠ পদ আছে আপোনাৰ এটা এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলৰ অফ ডিগ্ৰী লগতে 6 মহিয়া মানে অৰ্থাৎ 6 মহিয়া ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যনৰ কোৰ্স থাকিব লাগিব আৰু এক্সপেৰিয়েন্স থাকিব লাগিব ডাটা এন্ট্ৰি অপাৰেটৰ ক্ষেত্ৰত আৰু ইয়াৰ দৰমহা হ'ব প্ৰতি মাহে 20,000 টকা এটা এপ্লাই কেনে কৰিব এপ্লাই কৰিবলৈ বন্ধুসকলে ওয়াকিং ইন্টাৰভিউ দিব লাগিব 27 নৱেম্বৰ 2024 তাৰিখে সময় 10টা বজাৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ ভেন্যু হ'ব অৰ্থাৎ ইন্টাৰভিউ প্লেস হ'ব কনফাৰেন্স হল ফাৰ্ষ্ট ফ্লোৰ একাডেমিক বিল্ডিং ধুবুৰী মেডিকেল কলেজ জাগ্ৰা পাৰত হ'ব গতিকে যিসকল বন্ধুই এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে 27 নৱেম্বৰ 2024 তাৰিখে উক্ত যেটো এড্ৰেছ হে এড্ৰেছত আপোনালোকে গৈ ফেলে ওয়াকিং ইন্টাৰভিউ দিব লাগিব বাকি মই ডেসক্ৰিপচনত মই এডভাৰটাইজমেন্ট ডিটেইলছৰ লিংকটো দি দিম আৰু লগতে আমাৰ WhatsApp যেটো আমাৰ চেনেল আছে চাকৰি নিউজ প্ৰতিদিনে দি থকা হয় এটা যদি আপোনালোকে চেনেলত জয়েন হ'ব বিচাৰে তেতিয়াহলে মই লিংক তাত দি দিম আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলটো লিংক দি দিম আৰু লগতে যিসকল বন্ধুই এন্ড্ৰইড এপ্লিকেশনৰ মাধ্যমেৰে আমাৰ alljobasam.com ৰ আপডেটবোৰ চাব বিচাৰে তেওঁলোকে কাৰণে মই ডেসক্ৰিপচনৰ লিংক এটা দি দিম তাত গৈ পেলাই আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰিব পাৰিব এইখিনি কৈ মই ভিডিঅটো সামৰণি মাৰিলো ধন্যবাদ